নমস্কাৰ বন্ধুসকল, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ খৰিচাৰ সৈতে বইল মাছৰ এটা ৰেচিপি। ইয়াৰ বাবে মই লৈছোঁ 2টা আলু ডাঙৰকৈ কাটি লৈছোঁ, এটা ডাঙৰ চাইজৰ বিলাহী, এটা পিঁয়াজ কাটি লৈছোঁ, আদা নহৰু খুদি লৈছোঁ, কেইখিলামান মান ধনিয়া আৰু 2ডোখৰ মাছ। এতিয়া আহকচোন চাওঁ কেনেদৰে বনাওঁ। প্ৰথমতে মই কেৰাহীত 2 গিলাচ পানী দিছোঁ, পাছত আৰু প্ৰয়োজন হ'লে মই পানী এড কৰিম। এতিয়া পানীখিনি আমি উতল আহিবলৈ দিম। সেয়া পানীখিনি উতলিব ধৰিছে আৰু এতিয়া ইয়াতে প্ৰথমতে কাটি থোৱা আলুবিলাক দি দিম। আলুবিলাক আমি অলপ উতলাই ল'ম। এই আলুবিলাক উতলিছে আৰু অলপ সিজিছে। এইটো সময়তে দিছোঁ কাটি থোৱা পিঁয়াজ আৰু দিম কাটি থোৱা বিলাহী আৰু ইয়াতে দি দিম খুন্দি থোৱা আদা নহৰুখিনি। ইয়াৰে মই আধাখিনি দিছোঁ, আধাখিনি মই পাছত দিম আৰু দিছোঁ জোখমতে নিমখ। এতিয়া এইখিনি ভালদৰে লৰাই উতলিবলৈ দিম। এয়া উতলিবলৈ ধৰিছে আৰু বিলাহীখিনি প্ৰায় গলা আৰম্ভ কৰিছে। এইটো সময়তে আমি ইয়াত মাছ কেইপিচ দি দিম। খুব ভাল এটা ৰেচিপি হয়, গৰমৰ দিনত খাবলৈ খুবেই ভাল। আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব আৰু যিসকলেতো বনাই গম পাইছেই। আৰু এইটো সময়তে মই দিছোঁ আধা চামুচমান জোখৰ ৰেড চিলি পাউডাৰ। এইটো দিলে মানে কালাৰটো দেখিবলৈ ভাল হয়। এইটো নিদিবও পাৰে, মই ৰংটোৰ কাৰণে অলপ দি দিছোঁ। আৰু এয়া চাওক উতলি আছে ধুনীয়াকৈ, প্ৰায়খিনি সিজিয়ে আহিছে। পানী আৰু মই অলপ এড কৰিছিলোঁ, আপোনালোকে যদি প্ৰয়োজন হয় মাজতে এড কৰি দিব। আৰু মই এতিয়া দি থৈ দিছোঁ যিখিনি মই থৈ দিছিলোঁ আদা নহৰু খুন্দি থোৱা, আধাখিনি মই ইয়াতে এতিয়া দি দিছোঁ। এইটো সময়ত দিলে আপোনাৰ বহুত ধুনীয়া গোন্ধটো আহে আৰু টেষ্টটো আহে। আৰু মাছকেইডোখৰ মই অলপ লৰাই দিছোঁ। আৰু এতিয়া মই দিছোঁ প্ৰায় ডাঙৰ চামুচে 2 চামুচমান জোখৰ খৰিচা। এইটো সময়ততো খৰিচা সকলোৰে ঘৰত থাকেই, গতিকে খৰিচা দিলে বহুত ভাল লাগে, টেঙা হয় জোলখন ভাল লাগে। আৰু এয়া মই লৰাই দিছোঁ, আমাৰ মাছৰ জোলখন প্ৰায় ৰেডিয়ে হৈ গ'ল। এয়া নমোৱাৰ আগে মই দিছোঁ মান ধনিয়া। এয়া মই নমামেই এতিয়া, নমোৱাৰ আগে এবাৰ দেখাই দিছোঁ। কালাৰটো বহুত ধুনীয়া হয়, খাবলৈও বহুত টেষ্টি হয়। এবাৰ ট্ৰাই কৰি চাব। আৰু ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব। আৰু এয়া মই পৰিৱেশন কৰি দেখুৱাইছোঁ। ধন্যবাদ।